স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 9ৰ অধ্যায় 4 পৰমাণুৰ গঠন চেপ্টাৰটোৰ ওপৰত অলপ আলোচনা কৰিম। যিখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা সেইখিনি কৰিম। পিছৰ ভিডিঅ'বোৰ মই ফেচ ভিডিঅ'বোৰ দিম। কিছু অসুবিধাৰ কাৰণে মই তেনেকৈ ভিডিঅ'বোৰ বনাব পৰা নাই। তথাপিও চাওক অলপ যিখিনি পাৰোঁ চেপ্টাৰৰ বিষয়ে অলপ আভাস দি দিওঁ। আমাৰ পৰমাণুৰ গঠন, ইয়াৰ আগত আমি আৰু এটা চেপ্টাৰ পাইছোঁ অণু আৰু পৰমাণু লেচন 3, যিটো আছিল ক্লাছ 9ৰ। সেই চেপ্টাৰটোৰ যদি ভালকৈ কনচেপ্টটো লৈ লোৱা হয়, তেতিয়া ইয়াৰ পিছৰ যিটো অধ্যায় 4 পৰমাণুৰ গঠন, এই চেপ্টাৰটো আমি ভালকৈ বুজি পাম। এই চেপ্টাৰটোত কি কৈছে, পৰমাণু গঠন চেপ্টাৰটোত চাওঁ আমি। পৰমাণুৰ গঠন মানে কি, ধৰা পৰমাণু এটা কেনেকুৱা দেখাত কি তাৰ বিষয়ে কোৱা হৈছে। তথাপি পৰমাণু কাক কোৱা হৈছিল, যিবোৰ পৰমাণুবোৰ কি হয়, এটা অবিভাজ্য কণিকা, যাক কেতিয়াও আমি কি বিভাজন কৰিব নোৱাৰোঁ, অতি ক্ষুদ্ৰতম কণিকা হয়। এই পৰমাণুবোৰৰ গঠন কেনেকুৱা, ইয়াৰে কিছুমান আভাস দিয়া হৈছে। প্ৰথমে জে থমছনে পৰমাণুবোৰৰ ওপৰত কৈছিল যে পৰমাণুত কিছুমান উপপাৰমাণৱিক কণা থাকে, ইলেক্ট্ৰন, এইবোৰ চিনাক্ত কৰিছিল। ইয়াৰ পিছত পৰমাণুৱে কি কৈছে, ইলেক্ট্ৰন, লাহে লাহে প্ৰটন, নিউট্ৰন, এই গোটেইখিনি যিখিনি উপপাৰমাণৱিক কণা আছে, এই কণাবোৰৰ বিষয়ে গম পাইছিল। প্ৰথমে আহে চেপ্টাৰটোৰ কেনেল ৰশ্মিকাক কৈছিল। 1886 চনত গোল্ডষ্টেইনে এটা গেছৰ এক্সপেৰিমেণ্ট কৰিছিল, য'ত এটা বিকিৰণৰ উপস্থিতি ধৰা পেলাইছিল, আৰু সেই বিকিৰণটোক কোৱা হৈছিল কেনেল ৰশ্মি বুলি। এই কেনেল ৰশ্মিত ফাৰ্ষ্ট পেজটো অলপ পঢ়িবা, তেতিয়া অলপ মোটামুটিভাৱে এটা ধাৰণা পাবা যে কেনেল ৰশ্মিবোৰত কি কি আধান থাকে। প্ৰটনবোৰ কি হয়, প্ৰটন সদায় ধনাত্মক হয়, ইলেক্ট্ৰনবোৰ ঋণাত্মক, তেনেকৈ দিয়া হৈছিল। ইলেক্ট্ৰনবোৰ -e লিখা হয়, প্ৰটন P+, আৰু এটা প্ৰটনৰ ভৰক 1 একক, আৰু ইয়াৰ আধানবোৰক +L বুলি লিখা হৈছে, +1 হিচাপে লোৱা হয়। এতিয়া আহোঁ পৰমাণুৰ গঠন। কি কৈছে চোৱা, আমি এই অধ্যায়ত ডেল্টনৰ পৰমাণুৰ বিষয়ে জানি আছে। আমাৰ আগৰ যিটো চেপ্টাৰ আছিল, তাত ডেল্টনে পৰমাণু সম্পৰ্কীয় কিবা ধাৰণা দিছিল। সেইখিনিৰ পিছত ডেল্টনে কৈছিল যে পৰমাণুবোৰ অবিভাজ্য আৰু অবিনাশী কণিকা, অবিনাশী বুলি কৈছিল, যাক বিভাজন কৰিব নোৱাৰোঁ আমি। কিন্তু পৰমাণুৰ অন্তৰ্ভাগত মৌলিক কণা দুটা থাকে, এটা ইলেক্ট্ৰন, এটা প্ৰটন। এই যিকেইটা মৌলিক কণিকা, এইবোৰৰ আৱিষ্কাৰে ডেল্টনৰ পৰমাণুবোৰৰ দুটা যিটো পৰমাণুৰ ধাৰণা আছিল, এইটো ভুল বুলি প্ৰমাণিত হৈছিল। যেতিয়া ভুল বুলি প্ৰমাণিত হৈছিল, পৰমাণু গঠনৰ আৰ্হিৰ উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল জে থমছন। সৰ্বপ্ৰথম পৰমাণু এটা থুলমূল এটা আৰ্হি দিছিল, সেইটো হ'ল জে থমছনে এটা আৰ্হি দিছিল, যাক আমি থমছনৰ পৰমাণুৰ আৰ্হি বুলি কওঁ। এতিয়া থমছনে কি আৰ্হি দিছিল সেইটো আমি চাওঁ। থমছনে কি আৰ্হি দিছিল, থমছনে খ্ৰীষ্টমাছ পুডিং সদৃশ পৰমাণু এটাৰ আৰ্হি এটা উপস্থাপন কৰিছিল। থমছনে এটা খ্ৰীষ্টমাছৰ যিটো পুডিং থাকে, তাৰ দৰে এটা আৰ্হি বনাই লৈছিল। সেই আৰ্হিটো আকৌ আমি যিটো তৰমুজ, তাৰ লগতো তুলনা কৰিব পাৰোঁ। আৰু সেই যিটো পুডিং সদৃশ পৰমাণুৰ এটা আৰ্হি বনাইছিল, তাৰ পৃষ্ঠভাগ ধনাত্মক গোলক বুলি ধৰা হৈছিল, আৰু ভিতৰত কিছুমান সোমাই থাকে বুলি কৈছিল। তাৰ মাজত যিখিনি মাইনাছ লিখা আছে, এইখিনি হ'ল ইলেক্ট্ৰন, আৰু যিটো বাহিৰ ফালে গোটেইবোৰ আৱৰণটো ধনাত্মক থাকে।
ইয়াত কৈছে কথাষাৰ যে তৰমুজ এটা খাব পৰা অংশ ৰঙা অংশৰ দৰে গোটেই পৰমাণুটোত ধনাত্মক আধান বিস্তৃত হৈ থাকে ইলেক্ট্ৰনবোৰ তৰমুজৰ গুটিৰ দৰে ধনাত্মক আধানৰ গোলকটোত সিঁচৰিত হৈ থাকে বুলি কৈছে আহো আমি স্বীকাৰ্যটো কি কৈছে চোৱা থমসনৰ মতে আমি পিকচাৰটো ভালকে চাই লোৱা পিকচাৰটো থমসনৰ পৰমাণু আৰ্হিটো পিছত আহো আমি ক'ত এই থমসনৰ আৰ্হিটো থমসন কি কৈছিল চোৱা থমসনৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে থমসনে কি কৈছিল যে পৰমাণুবোৰ ধনাত্মক আহিত একোটা গোলক পৰমাণুবোৰ গুটিখিনি পৃষ্ঠভাগ কি থাকে ধনাত্মক থাকে আৰু এই ভিতৰত যিবোৰ ঋণাত্মক ধৰ্মী আধান থাকে সেইবোৰ নাম দিছে ইলেক্ট্ৰন এইবোৰ ইলেক্ট্ৰনবোৰ কি তাৰ ভিতৰতে থাকে বুলি কৈছিল ইয়াৰ পিছত নাম্বাৰ 2 কি কৈছিল থমসনে যে ঋণাত্মক আৰু ধনাত্মক আধানৰ সমান মানৰ সেইভাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰহম যেতিয়া এটা পৰমাণুত একেটা সংখ্যক ধনাত্মক আধান আৰু একেটা সংখ্যক ঋণাত্মক আধান থাকে তেতিয়া আমি ক'ব পাৰো যে পৰমাণুটো বৈদ্যুতিকভাৱে প্ৰহম মানে নিউট্ৰেল সম পৰিমাণৰ ধৰিব মোটামুটিভাৱে সম ক'ব পাৰিম হল এইখিনি থমসনে দুটা স্বীকাৰ্য দিছিল ইয়াৰ পিছত এই স্বীকাৰ্যটো সম্পূৰ্ণৰূপে সত্য নহয় বুলি প্ৰমাণিত হৈছিল যাক আমি সীমাবদ্ধতা বুলিও কওঁ এটা থমসনৰ সীমাবদ্ধতা কি আছিল ইয়াত তলত যেটো প্যাৰাগ্ৰাফ আছে এই লাইনটো প্যাৰাগ্ৰাফত দি দিছে কি কৈছে চোৱা থমসনৰ আৰ্হিয়ে পৰমাণুবোৰ যে বৈদ্যুতিকভাৱে প্ৰহম তাক ব্যাখ্যা কৰিব পাৰিছিল যদিও আমি তলত দেখিবলৈ পাম যে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল এই আৰ্হিয়ে ব্যাখ্যা কৰিব নোৱাৰিছিল থমসনৰ আৰ্হিয়ে পৰমাণুবোৰ যে বৈদ্যুতিকভাৱে প্ৰহম হেতু গম পাইছিল কিন্তু আমি অন্য বিজ্ঞানীয়ে যিবিলাক পৰীক্ষা কৰিছিল তাৰ ফলাফলখিনি এই আৰ্হিটোৰ পৰা গম পোৱা নাছিল যেটো মডেল বনাইছিল মডেলটোৰ পৰা সেই ইয়াৰ পিছত ৰাদাৰফোৰ্ড আহিছিল বৰ আহিছিল তেনেকৈ সিহঁতৰ যিবোৰ এক্সপেৰিমেন্ট কৰিছিল সেইবোৰৰ লগত এই মডেলটোৱে কেতিয়াও সেই স্বীকাৰ্যসমূহৰ লগত মিল নাছিল সেইকাৰণে আমি থমসনৰ যেটো মডেল আছিল এটো সম্পূৰ্ণৰূপে শুদ্ধ বুলি আমি ক'ব নোৱাৰিম ঠিক আছে ইয়াৰ পিছত আহে ৰাদাৰফোৰ্ডৰ পৰমাণুৰ আৰ্হি থমসনৰ পিছত যেটো থমসনৰ মোটামুটিভাৱে শুদ্ধ নহয় ইয়াৰ পিছত আৰু এজন বিজ্ঞানী আহিছিল ৰাদাৰফোৰ্ড আৰ্নেষ্ট ৰাদাৰফোৰ্ড তেখেতে কি কৈছিল এটা এক্সপেৰিমেন্ট কৰিছিল পৰীক্ষা কৰিছিল য'ত তীব্ৰবেগী আলফা কণা কিছুমানক সোণৰ পাতৰ ওপৰত পৰিবলৈ দিয়া হৈছিল নেক্সট পেজটো চোৱা কি কৰিছিল এই পিকচাৰটো থমসনৰ আৰ্হি এই পিকচাৰটোত কি কৰিছিল থমসনে কিছুমান সোণৰ ফলি লৈছিল সোণৰ পাত লৈছিল সেই পাতৰ মাজেৰে কেইটামান আলফা কণা আলফা বিটা গামা তেনেকা ৰেডিয়েশনবোৰ ৰেবোৰ থাকে সেই আলফা কণাবোৰ বিচ্ছুৰণ হ'ব দিয়া হৈছিল বহুখিনি আলফা কণিকা পঠিয়াই দিছিল এই সোণৰ পৰমাণুৰ মাজেৰে তাত কি হৈছিল প্ৰায় বেছিভাগ কণা পোন বাটেৰে পাৰ হৈ গৈছিল মানে পাৰ হৈ যাব গৈছিল এই সোণৰ যেটো পৰমাণু আছিল এইখিনি ভেদ কৰি পাৰ হৈ গৈছিল তাতকৈ কিছু পৰিমাণৰ কণা বিক্ষেপিত হৈছিল মানে বেলেগ ফালে এই খুন্দা খাই বেলেগ এটা দিশত গুচি গৈছিল আৰু তাতকৈ খুব কম সংখ্যক আলফা কণা আকৌ যেটো বাটেৰে পঠিয়াইছিল সেই একেটা বাটেৰে 180 ডিগ্ৰী কোণত আকৌ উভতি আহিছিল ইয়াৰ কাৰণো আছে ইয়াৰ কাৰণটো কি লিখিছে যে কাৰণটো ইয়াত লিখা আছে পৰমাণুৰ ভিতৰত হৰভাগ ঠাই শূন্য পৰমাণু যেতিয়া পৰমাণু এটা নিউক্লিয়াছ থাকে ধনাত্মক আধান যেতিয়া হৰভাগ ঠাই শূন্য তেতিয়া আলফা কণিকাবোৰ বিক্ষেপিত নোহোৱাকে কি কৰিব পাৰে সোণৰ পাতৰ মাজেদি পাৰ হৈ যাব পাৰে ইয়াৰ পিছত কৈছে খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিল ইয়ে হুচাই যে পৰমাণু এটা ধনাত্মক আধানে
নিচেই কম ঠাই আগুৰি থাকে। ইয়াৰ পিছত কি হৈছিল, যেটো তাত ধনাত্মক আধান কম থাকিলে কি হ'ব, ধনাত্মক আধান যদি থাকে নিউক্লিয়াছটোত, তেতিয়া কি হ'ব, এই আলফা কণিকা ভেদ কৰি বেলেগ ফালে নগৈ এই আলফা ৰশ্মিটো কি হয়, বিক্ষেপিত হৈ বেলেগ ফালে গুচি যায়। তাতোকৈ কম যিবোৰ সোণৰ পাতত সমস্ত ধনাত্মক আধান আৰু ভৰ গোটেইখিনি এই সোণৰ ফলিটোৰ মাজতেই কেন্দ্ৰীভূত হৈ থাকে, সেইবোৰৰ মাজেদি কেতিয়াও পাৰ হৈ যাব নোৱাৰে, বিক্ষেপিত হ'ব নোৱাৰে। তেতিয়া কি হয়, সোণৰ যিবোৰ আলফা কণা থাকে এইবোৰ গোটেইখিনি আকৌ 180 ডিগ্ৰী কোণত পাৰ হৈ আহে। ৰাদাৰফৰ্ডে যিটো স্বীকাৰ্য দিছিল, এই স্বীকাৰ্যটোত কি কৈছিল, পৰমাণুবোৰ ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, ইয়াক নিউক্লিয়াছ বোলা হয়। এটা পৰমাণুৰ যিটো ধনাত্মক আধান থাকে তাৰ মধ্যভাগত, সেইটোক আমি কি কওঁ, নিউক্লিয়াছ। আৰু এই নিউক্লিয়াছত গোটেইবোৰ ধনাত্মক গোটেইখিনি ভৰ তাতেই থুপ খাই থাকে। নাম্বাৰ 2, নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে। যিকেইটা নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে, প্ৰতিটোৰে এটাকৈ সুনিৰ্দিষ্ট কক্ষপথ আছে, এটাই আনটোৰ ৰাস্তাদি নাযায় কেতিয়াও, সেইটো কৈছিল। নাম্বাৰ 3, পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু। পৰমাণুবোৰ যিমান সৰু, তাতকৈ সৰু হয় তাৰ নিউক্লিয়াছটো। হৈছে এইখিনি। আৰু সীমাবদ্ধতা কি আছিল, যে নিউক্লিয়াছ ৰাদাৰফৰ্ডে কৈছিল যেতিয়া পৰমাণু এটা ঘূৰি ফুৰে তেতিয়া শক্তি বিকিৰণ কৰে, কিন্তু যেতিয়া পৰমাণুৰ নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে তেতিয়া কি হয়, কেতিয়াও শক্তি বিকিৰণ নকৰে। আৰু এইবোৰ কি হয়, শান্ত অৱস্থাত নাথাকে। কিন্তু ইয়াত কোৱা হৈছে, কিন্তু যিবোৰ পৰমাণু থাকে এইবোৰ সদায় কি হয়, সদায় অশান্ত। কিন্তু পৰমাণুবোৰ কি হয়, শান্ত হয়, সুস্থিৰ, যেটো কওঁ আমি। পৰমাণুবোৰ সদায় সুস্থিৰ, কিন্তু ৰাদাৰফৰ্ডৰ পৰীক্ষাত ধৰা পৰিছিল যে তাৰ মতে এই যেটো পৰমাণু থাকে এইটো কি হয়, আনষ্টেবল বুলি কৈছে, অশান্ত বা সুস্থিৰ নহয় বুলি কোৱা হৈছিল। সেই ৰাদাৰফৰ্ডৰ এক্সপেৰিমেণ্টটো আমি মানিব নোৱাৰো। ইয়াৰ পিছত আহে বৰৰ পৰমাণুৰ আৰ্হি। বৰে কি কৈছিল, নিলছ বৰে কৈছিল যে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনবোৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে। আমাৰ যিটো পৰমাণু থাকে তাৰ মাজত যিবোৰ ইলেক্ট্ৰন থাকে, আগৰ ৰাদাৰফৰ্ডে সেইটোৱে কৈছিল। বৰে যেটো কৈছিল যে পৰমাণুৰ মাজত কিছুমান ইলেক্ট্ৰন থাকে, সেই ইলেক্ট্ৰনবোৰ একোটা সুনিৰ্দিষ্ট কক্ষপথৰ মাজতহে থাকে, তেনেকৈ আমি ক'ব পাৰোঁ। নাম্বাৰ 2, এই কক্ষপথবোৰত ঘূৰি ফুৰোতে ইলেক্ট্ৰন শক্তি বিকিৰণ নকৰে। সেইখিনি যেতিয়া ইলেক্ট্ৰনটো ঘূৰি ফুৰে তেতিয়া কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে বুলি এই বৰৰ স্বীকাৰ্যত কৈছিল।